নমস্কাৰ পুনৰাই স্বাগতম জনাইছোঁ মায়াশ্ৰীজ কিটচেনলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আমলখি মুৰাব্বাৰ ৰেচিপি বা প্ৰণালী। এয়া মই কেনেদৰে বনাওঁ। আমলখিৰ বিষয়ে আমি সকলোৱে জানো, এয়া আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী। চুলি পেটৰ বেমাৰ সকলোৰে কাৰণে আমলখি ভাল। এইবাৰ মই মুৰাব্বা বনাবলৈ 3 কেজি আমলখি লৈছিলোঁ। আগতে মই 1 কেজিৰে আৰম্ভ কৰিছিলোঁ। প্ৰথমতে আমলখিখিনি মই ডিপ ফ্ৰিজত থৈ দিছিলোঁ। তাৰপিছত এদিনৰ পিছত মই উলিয়াই পেলাই সেইখিনি লাহে লাহে চুচি পেলাই বাকলিখিনি এৰুৱাই দিছিলোঁ। এই চুচি পেলাই ৰখা বাকলিখিনিও কিন্তু পিছত চাটনি হিচাপে খাবলৈ কামত আহে। মিক্সিত মাৰি আপোনালোকে খাব পাৰিব। আৰু এইখিনি বাকলি গুচোৱাৰ পাছত টুকুৰা টুকুৰকৈ মই লাহে লাহে এৰুৱাই দিছিলোঁ গুটিৰ পৰা। আৰু সেই আমলখিখিনি গুটিখিনি আঁতৰাই দিয়াৰ পিছত তাৰ বাকলিখিনি কামত লাগিব বুলি মই কৈছোঁৱেই। প্ৰাচীন আয়ুৰ্বেদতো আমলখিৰ ব্যৱহাৰৰ বিষয়ে আছে। এইখিনি খুবেই উপকাৰী আমলখি বস্তুটো। বিশেষকৈ আমাৰ সৰু সৰু আমলখিটো সেইটো আৰু উপকাৰী বুলি শুনো। আৰু এইটো ডাঙৰ আমলখি, পিছে ডাঙৰ আমলখিটোৰ মুৰাব্বা কৰিবলৈ বেছি ভাল। আচলতে বেছি পোৱাও যায়। এটা আমলখিতে যথেষ্টখিনি থাকে। প্ৰথমতে আমলখিখিনি মই গৰম পানীত ডুবাই ৰাখি তাৰপিছত অলপ দেৰি উতলিবলৈ দিম। আৰু তাৰপিছত বেছি নুতলোৱাকৈ সেইখিনি চেকনিত মই চাকি পানীখিনি পৃথক কৰিম। আৰু বেছিকৈ উতলালে অলপমান ঘেলঘেলীয়া নিচিনা হৈ যাব, বেয়া লাগিব। গতিকে অলপ কম উতলাব। তাৰপিছত এইখিনি মই পানীখিনি পৃথক কৰাৰ পিছত সূতাৰ কাপোৰত মেলি দিম এইদৰে। আৰু আপোনালোকে ফেনত দি পেলাই মুকলিকৈও ৰাখিব পাৰে, কিন্তু মই মুকলিকৈ নাৰাখোঁ কাৰণ মাখি পৰিব পাৰে বা ধূলি চুলি পৰিব পাৰে। গতিকে মই একেখন দুপাততে সেইখিনি মেলি দি পেলাই আনটো ফালেৰে ঢাকি দিওঁ, যাতে তাত মাখি চাখি নপৰে। আৰু এইদৰে মই এবেলা ৰখাৰ পাছত তাৰ পৰা মই ৰ'দত দিম। আৰু এইদৰে মই দেখুৱাইছোঁ যে কিদৰে মই এইখিনি আকৌ ফ্ৰিজত থৈ পেলাই প্ৰিজাৰ্ভ কৰিছোঁ আমলখিৰ ৰসখিনি। আমলখি কাটোতে আকৌ মোৰ হাতখন ক'লা হৈ গৈছে, সেইটো মন নকৰিব। আমলখিখিনি পানীৰ পৰা পৃথক কৰাৰ পিছত এইদৰে মই 1 কেজিত 400 গ্ৰাম হিচাপত আমলখিত চেনি মিহলাইছোঁ। চেনিখিনি গুড়ি কৰি নল'লে হ'ব। আৰু এইখিনি এইদৰে মিহলাই মই 3 দিনলৈ ৰাখিম। আৰু 2 দিনৰ দিনা কিন্তু মই এফালমান নেমু গোটেইখিনিতে মিলাম। আৰু 3 নম্বৰ দিনাখন এইদৰে মই পুনৰাই চেকনিত চেকি পেলাই চেনি পানীখিনি আমলখিৰ পৰা পৃথক কৰিম। ভালদৰে পৃথক কৰিব লাগিব। আৰু তাৰপিছত সেইখিনি মই আকৌ ভালদৰে পানীখিনি যাবলৈ দিব লাগিব, যাতে মই সূতাৰ কাপোৰত দি পেলাই ৰ'দত দিব পাৰোঁ। আৰু তাৰ পানীখিনি কিন্তু কামত আহিব দেই। সেয়া আমি চৰবত বনাই খাম। আন ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব কিদৰে মই আমলখি ৰাখি থোৱা এই পানীখিনি বা চেনি পানীখিনি মই কামত লগাওঁ। এইখিনি আন চৰবতৰ লগত মিহলালে খুবেই ভাল লাগে। আৰু এইদৰে মই চেনিৰ পানী পৃথক কৰা আমলখিখিনি এইবাৰ ৰ'দত দিম। ৰ'দত দিবৰ কাৰণে মই পুনৰাই তেনেকৈ 2খন দুপাত্তা লৈছোঁ, কাৰণ আমলখিৰ পৰিমাণ মোৰ বেছি। গতিকে মই তেনেকুৱা সূতাৰ 2খন দুপাত্তা লৈছোঁ। আৰু প্ৰথমতে চালনী আৰু ডলা এখন লৈছোঁ, সেয়াই মোৰ ওচৰত আছিল। গতিকে মই তাৰ ওপৰত কাগজ পাৰি তাৰ ওপৰত আকৌ দুপাত্তাখন পাৰি আমলখিখিনি ভাগ কৰি দিছোঁ, যাতে ভালকৈ মেলি দিব পাৰোঁ। যিমান ভালকৈ মেলি দিব পাৰিম আমলখিখিনি সিমান সুন্দৰভাৱে শুকাব। আৰু প্ৰখৰ ৰ'দ পাইছিলে সেই মোৰ আমলখিখিনিয়ে 2 দিন বা 3 দিনৰ ৰ'দ দিয়াৰ বাবে যথেষ্ট। আৰু সেইকাৰণে মই 2-3 দিনৰ দিনাখন আধা বেলালৈকে ৰাখি পেলাই মই দেখিছিলোঁ যে ভালদৰে শুকাইছে। একেবাৰে কৰকৰীয়া হোৱালৈ নাৰাখিব। সেইখিনি আনি পেলাই ঠাণ্ডা হোৱাৰ পিছত চিচাৰ পাত্ৰত এইদৰে লৈ পেলাই মই তাত গুড়ি কৰি থোৱা, আগতে গুড়ি কৰিয়ে থওঁ মই গুড়ি কৰি থোৱা চেনি, চাট মছলা, জালুকৰ গুড়ি আপোনালোকে দিব পাৰে, বা কোনোবা ইচ্ছা কৰিলে ডালচেনিও পৃথকভাৱে আকৌ দিব পাৰে। এইদৰে মছলা মিলাই পেলাই মই অন্ততঃ ঠাণ্ডা হোৱাৰ পিছত, ৰ'দৰ যিটো তাপ সেইটোৰ পৰা ঠাণ্ডা হোৱাৰ পিছতহে মই চিচাৰ বৈয়ামত ভৰাই থৈছোঁ। আৰু এইদৰে ভৰাই ৰাখি পেলাই আমি বহু দিনলৈ এই আমলখিৰ মুৰাব্বাখিনি ৰাখিব পাৰোঁ। এইখিনি যিকোনো ভাত খাই উঠি আমি খাব পাৰোঁ। সৰু ল'ৰা ছোৱালীকে দিব পাৰোঁ। মৰ্টন বা চকলেটৰ ঠাইত এই মুৰাব্বাবোৰ ল'ৰা ছোৱালীয়েও ভাল পায়, ডাঙৰেও ভাল পায়। আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে মোৰ এই মুৰাব্বাৰ যিটো ৰন্ধন প্ৰণালী, বনোৱাৰ প্ৰণালী, সেইটো আপোনালোকৰ কেনেকুৱা লাগিলে মোক নিশ্চয়কৈ জনাব। কমেণ্ট কৰিব, লাইক কৰিব মোৰ চেনেলটো, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ তেতিয়াহে মই অলপ উৎসাহ পাম। আৰু আপোনালোকৰ পৰামৰ্শ মই সদায় শিৰোধাৰ্য মানি চলিবলৈ মই চেষ্টা কৰোঁ। মোৰ চেনেলটো চোৱাৰ বাবে ধন্যবাদ।